গোলাঘাট জিলাৰ বৰকাথনি গাঁৱৰ এদল উদ্যমী যুৱকৰ ব্যতিক্ৰমী আন্তৰিক প্ৰয়াসৰ বাতৰি সম্প্ৰচাৰিত হৈছিল একমাত্ৰ ৰিপৰ্টাৰ লাইভ অসমত। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া গ্ৰাম্যাঞ্চলৰ এইসকল উদ্যমীৰ কাষত থিয় হৈছে আন্তৰিকতাৰে। হাতত হাতুৰি বটালি দা লৈ এবিধ বিশেষ গছৰ পৰা মূল্যৱানখিনি উলিওৱাৰ যুৱকসকলৰ এই প্ৰক্ৰিয়া ৰবলৈ সময় নাই। এই দৃশ্য গোলাঘাট জিলাৰ বৰকাথনি অঞ্চলৰ এমুঠি উদ্যমী যুৱকৰ আন্তৰিক প্ৰচেষ্টাত গঢ় লৈ উঠা আসাম আগৰ উড এৰোমা FPC নামৰ অনুষ্ঠানটোৰ এনে পদক্ষেপত উৎসাহ যোগাই আগবঢ়াই নিয়াৰ উদ্দেশ্যে আজি উপস্থিত হৈ গৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। সাঁচি গছৰ পৰা মাল উলিওৱাৰ থলুৱা শিক্ষিত নিবনুৱা যুৱকক কাৰিকৰী শিক্ষাৰে শিক্ষিত কৰি স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই ব্যতিক্ৰমী কৰ্মশালাক স্থায়ী ৰূপ দিয়াৰ এতিয়া পদক্ষেপ লৈছে বিধায়ক মৃণাল শইকীয়াই। বিধায়কৰ প্ৰচেষ্টাত খুমটাই সমষ্টিৰ আধাৰ সত্ৰত অচিৰেই মুকলি হ'ব সাঁচি গছৰ পৰা আগৰ উদ্ভাৱনৰ কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ, য'ত নিয়মিতভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰিব শিক্ষিত নিবনুৱাকে ধৰি গ্ৰাম্যাঞ্চলৰ লোকসকলে। উল্লেখ্য যে জিলাখনৰ বৰকাথনি অঞ্চলত নিবনুৱা যুৱকসকলক লৈ অসমত এনেদৰে দুমাহ ধৰি প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে সাঁচি গছৰ পৰা মূল্যৱান আগৰ উলিওৱাৰ কাৰিকৰী প্ৰশিক্ষণ। জিলাখনৰ শতাধিক নিবনুৱাই অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত। বিধায়কৰ উদ্যোগত স্থায়ী ৰূপ পাব এনে কাৰিকৰী প্ৰশিক্ষণে। অনুষ্ঠানটোৰ ভৱেশ গগৈ, দেৱজিৎ গগৈ, খগেশ্বৰ দুৱৰা, গিৰীশ হাতী বৰুৱা, পাৰ্থজিৎ শইকীয়া, সুৰজিৎ গগৈ, পৰাগ হাজৰিকা, ৰঞ্জিত গগৈ, লাচিত ফুকন, ৰমেন গগৈ আদিয়ে এনে উদ্যোগ গ্ৰহণ কৰি কৰ্মশালাৰ জৰিয়তে কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰিছে। উল্লেখ্য যে আমাৰ গ্ৰাম্যাঞ্চলত সাঁচি খেতিৰ প্ৰসাৰতা লাভ কৰি লাভজনক ব্যৱসায় ৰূপে প্ৰতিষ্ঠা হৈছে। পৰিণামযোগ্য যে গ্ৰাম্যাঞ্চলৰ ৰাইজে বাৰীতে ৰোপণ কৰা একোজোপা সাঁচি গছৰ পৰা মূল্যৱান আগৰ চিনাক্ত কৰি কেনেদৰে উদ্ভাৱন কৰিব কাৰিকৰীভাৱে জ্ঞাত নহয়, যাৰ ফলত মধ্যভোগীৰ গ্ৰাহত উচিত মূল্যৰ পৰা বঞ্চিত হৈ প্ৰতাৰিত হ'বলগীয়া হয়। যাৰ বাবে গ্ৰাম্যাঞ্চলৰ ৰাইজে যাতে একোজোপা সাঁচি গছৰ পৰা মাল ৰূপে অভিহিত মূল্যৱান আগৰ চিনাক্ত কৰি কেনেদৰে উলিয়াব পৰা যায় তাৰেই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে আসাম আগৰ উড এৰোমা FPC নামৰ অনুষ্ঠানটোৱে। এনে বাটত বিধায়ক মৃণাল শইকীয়াৰ ভূমিকাক ৰাইজে আদৰণি জনাইছে। সুদক্ষিণা শইকীয়াৰ সহযোগত গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। মই সদায় কওঁ যে যিটো আমাৰ সাঁচি গছ আগৰুত, এই গছৰ পৰা অসমৰ অৰ্থনীতি বৃহৎ পৰিৱৰ্তন আনিব পাৰে। আজি আসাম আগৰুত এৰোমা ফাৰ্মাৰ্ছ কোম্পানীয়ে দেখা গৈছে যে বহু ল'ৰাক প্ৰশিক্ষণ দি আছে। ইয়াত যিটো আমাৰ প্ৰচেছিং হয় আগৰ গছৰ, সেইটো আমাৰ স্কিল লেবাৰটো কম। সেইকাৰণে মই চিন্তা কৰিছোঁ যদি আমি এটা ট্ৰেইনিং চেণ্টাৰ খোলা হয় তেখেতসকলক লৈ, তেখেতসকলক কৈছোঁ যে তেখেতসকলে এটা ট্ৰেইনিং চেণ্টাৰ খোলক আৰু আমাৰ যিবিলাক নিবনুৱা যুৱক আছে তেওঁলোকক ট্ৰেইনিং দিয়ক আগৰ গছ কেনেকৈ প্ৰচেছিং কৰে। আজি এজোপা আগৰ গছ যিটো আমি চেপলিং কৰি পেলাই যি ভিতৰৰ মাল উলিয়াইগৈ, এজোপা গছত কিমান দিন লাগে কৰিবৰ কাৰণে? এজন মানুহে কেইদিন লাগিব? 10 দিন লাগিব। এজোপা গছ প্ৰচেছিং কৰোঁতে 10 দিন লাগে। তো লাখ লাখ গছ প্ৰচেছিং কৰিবলৈ কিমান মানুহ লাগিব? সেইটো আমাৰ খালী আছে। আমাৰ ল'ৰা আজি বাহিৰত গৈ পেলাই ক'ৰবাত চকীদাৰ পিয়ন কৰিবগৈ নালাগে কোনোবা কোম্পানীত। আচলতে আগৰ গছতে সকলো ইনভলভ হ'ব। সকলো লাখ লাখ ইয়াত আমাৰ চাচি গছ আছে। প্ৰত্যেকজোপা গছ যিজোপা গছ বিক্ৰী হয় প্ৰচেছিং হয়। আৰু এজন ল'ৰাই যদি চাচি গছত কাম কৰে 400ৰ পৰা 1000 টকা এদিনত ইনকাম কৰিব পাৰে। উপাৰ্জন 400ৰ পৰা 1000 টকা এজন ল'ৰাই চাচি গছৰ মানে প্ৰচেছিং কৰি উপাৰ্জন কৰিব পাৰে। সেইটো খালি আমি সঠিক দিশত আমি লৈ যাব লাগিব। সেইকাৰণে আমাৰ যি এওঁলোকে ধুনীয়া কাম কৰি আছে এওঁলোকক কৈছোঁ যাতে তেওঁলোকে এটা ট্ৰেইনিং চেণ্টাৰ খোলে। মই মোৰ ফালৰ পৰা যি য'ত কৰিবলগীয়া আছে সকলো সহায় সহযোগ কৰি দিম। ছাৰে এটা আমাৰ কাৰণে খুব এটা সুন্দৰ প্ৰস্তাৱ দিছে। সেইটো আমাক তেনেকুৱা এটা মানে সুবিধা আমি বিচাৰি আছিলোঁ। আমি যি ক্ষেত্ৰত আমাৰ ধৰি লওক আমাৰ যিখিনি আমি এতিয়া আমাৰ প্ৰশিক্ষণ দিছিলোঁ, আমি এমহীয়া এটা প্ৰশিক্ষণ আমাৰ হৈ গৈছিলে। আমাৰ ঠাইৰ অভাৱৰ কাৰণে আমি ধৰি লওক আমাৰ যিখিনি আমাৰ ল'ৰা আহিছিলে শিকিবলৈ, আমি ঠাইৰ অভাৱত আমি তেওঁলোকক আমি হেৰি দিব নোৱাৰিলোঁ। আমি এতিয়া যদি আমি ছাৰে যিটো আমাক হেৰি দিছে মানে
এটা ঘৰ এটা আমাক হেৰি কৰিছে ট্ৰেইনিং চেণ্টাৰৰ কাৰণে এটা খুব এটা ভাল আমাৰ কাৰণে আৰু অসমৰ নিবনুৱাসকলৰ কাৰণেও এটা খুব এটা ভাল এটা খবৰ বুলি মই ভাবোঁ